তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল আপোনালোকে সকলোৱে দেখিছে যে যিমানেই এই ফেষ্টিভেলৰ বয়স বাঢ়িছে সিমানেই ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। গোটেই পৃথিৱীৰ আজি গুৱাহাটী ফিল্ম ফেষ্টিভেলৰ সন্দৰ্ভত বিশেষভাৱে ৰাইজ অৱগত হৈছে। সেইবাবে আপোনালোকে দেখিছে এইবাবে পাৰ্টিচিপেশ্যনৰ সংখ্যা বহুত বেছি। বহুতে অংশগ্ৰহণ কৰিব বিচাৰিছিল কিন্তু সকলোকে সুবিধা দিব পৰা নগ'ল। ইয়াৰ অৰ্থ এইটোৱেই যে গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলে বিশ্বৰ ৰাইজৰ বিশ্বৰ মানৱ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ এইটো এটা আমাৰ উঠি অহা প্ৰজন্মৰ বাবে শিল্পীসকলৰ বাবে আটাইতকৈ ডাঙৰ এটা সুযোগ। তেখেতসকলে বিশ্ব চিনেমা জগতখনক আজি এনেধৰণৰ ফেষ্টিভেলতে তেখেতসকলে আৱিষ্কাৰ কৰিব পাৰিব। আৰু ইয়াৰ যোগেদি আগন্তুক দিনত কলা কৌশলীসকলে আমাৰ বিভিন্ন ক্ষেত্ৰত কেনেধৰণে নিজৰ নিপুণতা বৃদ্ধি কৰিব লাগে, নিজৰ এক্সপাৰ্টাইজ ডেভেলপ কৰিব লাগে, নিজৰ স্কিল ডেভেলপ কৰিব লাগে, এই কথাখিনি তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে উল্লেখযোগ্য আমাৰ যিসকল পৰিচালক আহিছে, ফিল্ম মেকাৰ্ছ আহিছে, তেখেতসকলৰ বক্তব্যৰ পৰা তেখেতসকলে জানিবলৈ সক্ষম হ'ব আৰু তেখেতসকলে নিৰ্মাণ কৰা ছবি চায়ো বহু কথা শিকিব। এইটো এটা আমাৰ কাৰণে সুবৰ্ণ সুযোগ। মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে তেখেতসকলে এই ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰক, আহি পেলাই ইণ্টাৰনেশ্যনেল ফিল্মবিলাক চাওক আৰু আগন্তুক দিনত আমাৰ অসমৰ বোলছবিৰ যিটো উদ্যোগ আছে ফিল্ম ইণ্ডাষ্ট্ৰী, এই উদ্যোগটোকো তেনেধৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেখেতসকলে নিয়াৰ বাবে প্ৰয়াস কৰক।